Beypi niphai throksi arni Powerlifting Association of Karbi Anglong atum pen beypi niphai 4 pen throk arni all Assam powerlifting competition lapen national selection muthadong rupohi high school auditorium hall along kibi pon ahut kachepate don team Karbi Anglong atum Pini diphu nangchele Karbi Anglong aphan gold medal silver medal lapen bronze medal 1 pilo labangso kachepate along arloso medalist atum men pi lapu henlo tamhidi Rongpipi gold medal in senior jashmi beypi gold medal in senior, Linda Sintho gold medal in senior, lapen junior, Basa Pi Phangchopi gold medal in master, Neha Bodorloy silver medal, Gangotri Bodal silver medal in senior, lapen junior, lapen pinso atomamen ke lapu henlo, Mukti Siam gold medal in senior, Suman Chetri gold medal in senior, Drivinson Ronghang silver medal in senior, Bhagyo Basumotari bronze medal, Rahul Teron bronze medal, Surjo Hanse bronze medal, Alangtum henlo nongme kewan. News Desk News 24/7. মোৰ নাম tamhidi Rongpipi মই 69 সিনিয়ৰ ক্যাটাগৰীতে মই খেলিছো আৰু গোল্ড মেডেল পাইছো আগৰ পৰাই কৰা নে এতিয়া আগৰ পৰা কৰিছো তুমি কি কৈছা আৰু খেলিছা আৰু মোৰ নাম jashmi beypi হয় মই 59 সিনিয়ৰ ক্যাটাগৰী পৰা খেলিছো এবাৰ গোল্ড মেডেল পাইছো ক'ত খেলিছা শিৱসাগৰতে মোৰ নাম বাসাপি ফাংচপি মই মাছা 69 ক্যাটাগৰীতে খেলিছো তাৰপৰা গোল্ড মেডেল পাইছো ফাৰ্স্ট টাইম মোৰ নাম গংগুত্ৰী বৰা মই 57 ক্যাটাগৰীত খেলিছিলো সিনিয়ৰ আৰু জুনিয়ৰত সেকেন্ড পাইছো শিৱসাগৰত খেল হৈছিল ডেডলিফট কম্পিটিশন মোৰ নাম লিণ্ডা সেখলাও মই 76 কেজি ক্যাটাগৰীতে জুনিয়ৰ আৰু সিনিয়ৰতে দুটা গোল্ড মেডেল পাইছো আৰু মোৰ 1 ইয়াৰ হৈ গ'ল মোৰ নাম নেহা বৰদলৈ জুনিয়ৰতে খেলিছো 43 সেকেন্ড পাইছো ক'ত খেলিছা শিৱসাগৰ আমি যেটো পাৱাৰ লিফটিং এছ'চিয়েশ্যন অফ কাৰ্বি আংলং পৰা আমাৰ ইয়াত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাং তাক আমি ধন্যবাদ জ্ঞাপন কৰিব আছে তাৰ পাছত লগতে আমাৰ ইয়াত EM ৰিচাৰ্ড টকবি আৰু ৰিতেশ সিংহি ছাৰ আৰু সূৰ্য ৰংফা ছাৰ তেখেতে আমাৰ অৰ্জুন সিং তেৰণ তেখেতে আমাৰ বহুত সহায় কৰিছে এই খেলত আমি যিকোনো ক্ষেত্ৰত আমাৰ সহায় কৰিবলৈ তেখেতে বহুত সহায় কৰিছে আৰু আমি এইটো যেটো এটা যে খেল হৈছে শিৱসাগৰত এইটো আমাৰ বহুত ভাল বুলি আমি ক'ব পাৰো কেলে আমি ইমান কষ্ট কৰা যেটো ফল পাইছো আমি যে আমি 8টা গোল্ড লগতে আমি সিলভাৰ পাইছো আৰু ব্ৰঞ্জ পাইছো এটো এনে নহয় তেখেতে আমাৰ লৰা ছোৱালীবিলাক বহুত কষ্ট কৰিছে তো আমি আশা কৰো যে ভৱিষ্যত আৰু আমি এনেকা আমাৰ জিলাখনৰ নাম আমি কৰিম আৰু অকল আমি পাৱাৰ লিফটিং ক্ষেত্ৰত নহয় এই আহা দিনা আমাৰ জিলাখনৰ আমি ৱেট লিফটিং যেটো বহুত মানে আমি জানো আজি যেটো ৱেট লিফটিংৰ পপুলাৰিটিটো তো হেতু ক্ষেত্ৰটো আমি এটা আগবাঢ়ি লৈ যাম বুলি আমি চেষ্টা কৰিম আৰু মোৰ আশা আছে আমাৰ লৰা ছোৱালীৰ কাৰণে তেখেতে এইটো ক্ষেত্ৰটো আমি আমাৰ কাৰ্বি আংলঙৰ নাম কৰিম আচ্ছা মোৰ নাম হাছন বে হয় আৰু মই এজ বৰ্তমান প্ৰেসিডেন্ট হিচাপত মানে লিড কৰি লৈ গৈছো কাৰ্বি আংলং টিমত আৰু আমি 17 জন গৈছিলো তাৰ ভিতৰতে আমি গোল্ড 8টা গোল্ড আনিছো 4টা সিলভাৰ লৈ আনিছো আৰু 3টা ব্ৰঞ্জ লৈ আনিছো ক'ত গৈছিলে খেলিব শিৱসাগৰ খেলা কিমান তাৰিখত আছিল 6 তাৰিখে একচুয়ালি 5 হয় কিন্তু মেইন ইভেন্ট 6 তাৰিখে হৈছিল আপোনালোকে ইয়াৰ পৰা কেতিয়া যাত্ৰা আৰম্ভ কৰিছিল 5 তাৰিখ দিনা আৰু ইয়াত আহি কেতিয়া পাইছে জাস্ট অলপ আগত আহি পাইছে 5 মিনিট মান এই প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আপোনাৰ আন্ডাৰত মানে তেখেতে আছে মেইন আমাৰ দুজন আছে মেইন ট্ৰেইন আৰু আছে আমাৰ মুক্তি শ্যাম বুলিও আছে তেখেতে যেহেতু তেখেতেটো পাৰ্টিসিপেট কৰিছে কম্পিটিশনত যি কি নহওক কিন্তু আমাৰ সবৰ মানে মিলি পেলাই আমি নাই নহলে 6 মাহ মান অলৰেডি মানে প্ৰেক্টিস কৰিছো মানে হাৰ্ড ওয়াৰ্ক কৰি পেলাই এইটো ৰিজাল্টটো পাইছো সৰি টোটাল মেডেল হলে তো ৰিসিভ লৈ 8টা 4টা 12 13 14টা
15টা আৰু আগলৈ কিবা এনেকুৱা প্লানিং থাকিব প্লানিং মানে অলৰেডি গোল্ড মেডেলিষ্টবিলাকটো ছিলেক্ট হ'ল নেশ্যনেল লেভেল যাব এতিয়া চেন্নাইত হ'ব ছেপ্টেম্বৰ মান্থত হ'ব ছেপ্টেম্বৰ ডেট ফিক্স হৈছে নেকি ডেট দিয়া নাই কিন্তু মান্থটো ফিক্স হৈ গৈছে আপুনি বহুত ভাল প্ৰশ্ন সুধিছে মোক এইটো মই তেখেতে সকলো পেৰেণ্টছক এটা অনুৰোধ কৰিব ইচ্ছা আছে এতিয়া আমি হিষ্ট্ৰী নিজে ক্ৰিয়েট নহয় আমি ক্ৰিয়েট কৰিব লাগে হিষ্ট্ৰীটো তো যদি আপুনি আপোনাৰ ল'ৰাৰ যদি তাৰ কেপেচিটি আছে যদি আপোনালোকে তাক যদি যোগদান নিদিলে আপোনাৰ ল'ৰা বা ছোৱালী কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব তো তেখেতে যিটো পটেঞ্চিয়েল আছে সেই ক্ষেত্ৰত আপোনালোকে তাক সদায় ছাপোৰ্ট কৰিব লাগে তো যদি কি জানো আমাৰ জিলাখনৰ পৰা কোনোবা চানু হ'ব পাৰে যোনে আমাৰ দেশৰ যিটো নাম কৰি আহিছে তেনেকুৱা হ'ব পাৰে চানু নহয় মেৰি কম নিচিনা হ'ব পাৰে যদি তেখেতৰ মেৰি কম বা চানু যদি পেৰেণ্টছ যদি তেখেতৰ মা দেউতা যদি ক'লে যে তহঁতে ৱেইট লিফটিং নকৰিবি বা বক্সিং নকৰিবি আজিৰ দিনা আমি তেখেতক নেজানিলোঁ হয় তেখেতে আমি আমাৰ যিটো এছ'চিয়েশ্যন পৰা আমি তেখেতে যিমান সকলোৱে যোনে আপোনালোকে নিউজ চেনেল চাই তেখেতে আমি অনুৰোধ কৰিম পেৰেণ্টছকেইটা যে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে যদি তেখেতে ইচ্ছা আছে স্পৰ্টৰ ক্ষেত্ৰত তেখেতে কেতিয়াও মানে আপোনালোকে ডিম'টিভেট নকৰিবি সদায় তেখেতৰ লগত ছাপৰ্টিভ এজ এ পেৰেণ্ট আৰু এজ এ গুড ফ্ৰেণ্ড আপুনি সদায় ছাপৰ্ট কৰক আৰু